হেল্ল' ফ্ৰেণ্ড, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন মই আজি কি বনাব গৈ আছোঁ, ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। এতিয়া মই বনাব গৈ আছোঁ চয়া চিলি। তাৰ বাবে মোক লাগিব কেপচিকাম এটা আৰু পিঁয়াজ, জলকীয়া, চয়াবিন আৰু ইপিনে আছে চয়া চিলি আৰু টমেট'ৰ চচ। আৰু এটা মই কুকাৰত পানী গৰম হ'ব দিছোঁ। তাৰ পানীখিনি গৰম হোৱাৰ লগে লগে মই চয়াবিনখিনি ঢালি দিছোঁ। তাতে অলপ নিমখ দিবা। ইয়াতে আদা, নহৰু, ৰেড চিলি পাউডাৰ আৰু অলপ জলকীয়া কাটি লৈছোঁ আৰু এনেধৰণেৰে অলপ পিঁয়াজ আৰু ইয়াত কেপচিকাম এনেদৰে কাটি ল'লোঁ ভালদৰে। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে আৰু এয়া হৈ গ'ল। দেখিছেনে, হাতে তাৰ পানীখিনি চেপি পেলাই উলিয়াই লৈছোঁ আৰু এটা বেলেগ পাত্ৰত এনেদৰে ৰাখি তাতে অলপ নিমখ দিছোঁ আৰু আদা নহৰু কাটি থৈছিলোঁ সেয়াও দিলোঁ। তাৰ লগতে অলপ ৰেড চিলি আৰু হাতেৰে ভালদৰে মঠি ল'ম। আৰু ভিডিঅ'টো বনোৱাত সহায় কৰি দিছে মোৰ হাজবেণ্ডে। আৰু এতিয়া ৰেডি হৈ গ'ল আৰু ইয়াতে অলপ মই কৰ্ণফ্লাৱাৰ মিক্স কৰিম আৰু তাৰ পাছত ভালদৰে আকৌ মঠি ল'ম। আৰু এখন কেৰাহীত তেল গৰম হ'বলৈ দিম আৰু তেল অলপ সৰহকৈ দিব লাগে যাতে চয়াবিনটো তেলত ডুবি থাকে। আৰু তেল গৰম হোৱাত মই চয়াবিনখিনি দি দিলোঁ। আৰু কেনেকুৱা লাগিছে জনাবলৈ সকলোৱে নাপাহৰিবা। এয়া মই 2 নম্বৰখিনিও দি দিলোঁ। এতিয়া ৰেডি হৈ গৈছে। দেখিছেনে বাৰু কালাৰ কেনেকুৱা লাগিছে জনাবা দেই সকলোৱে। আৰু আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰি চাব পাৰে। তাৰ পাছত অলপ তেল কমাই ল'লোঁ, তাতে অলপ পিঁয়াজ দিলোঁ আৰু আদা নহৰু খুন্দি থৈছিলোঁ যে পেষ্টটো দি দিলোঁ আৰু তাৰপিছত জলকীয়াখিনি দি দিলোঁ। তাৰপিছত ভালদৰে লৰাই দিম আৰু কাটি ৰখা পিঁয়াজখিনিও ইয়াত ঢালি দিলোঁ। তাতে কেপচিকামখিনিও দিলোঁ আৰু তাৰপিছত লৰাই দিম। আৰু ইয়াৰ কেঁচা গোন্ধটো যাতে তেনেদৰে থাকিব লাগে, বেছি ভাজিব নালাগে। তাতে অলপ চয়া চচ দিলোঁ আৰু তাত ঢালি দিলোঁ চয়াবিনখিনি। দেখিছেনে কেনেকুৱা লাগিছে? মোৰ ভিডিঅ'টো চাই সকলোৱে জনাবলৈ নাপাহৰিবা। আৰু ইয়াতে অলপ চয়া চচ দিলোঁ, আকৌ এয়া চিলি চচ, তাৰ পাছত টমেট' চচ দি দিলোঁ। আৰু আপোনালোকে খাওঁ বুলি ক'লে অকণমান মছলাও ব্যৱহাৰ কৰিব পাৰে। এয়া আমাৰ চয়া চিলি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে সকলোৱে জনাবলৈ নাপাহৰিবা দেই। আৰু আপোনালোকেও ঘৰত এনেদৰে সহজ পদ্ধতিৰে ট্ৰাই কৰিব পাৰে। এয়াই আছিল এটা সৰু ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাবলৈ নাপাহৰিবা। আৰু যিসকল নতুনকৈ চাই আছা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে নাপাহৰিবা। আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বিহাৰী ৰাখীৰ ইউটিউব চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।